হেল্ল' মোৰ মৰমৰ ভাই ভণ্টিসকল, আজি আমি আলোচনা কৰিম 2025ত বিএত এডমিশ্যন লোৱা ভাই ভণ্টিসকলৰ ছাবজেক্ট কেইটা হ'ব। যিসকলে মেজৰ লৈছে তেওঁলোকৰ ছাবজেক্ট কেইটা হ'ব আৰু যিসকলে মাইনৰ লৈছে তেওঁলোকৰ ছাবজেক্ট কেইটা হ'ব। তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মেজৰখিনি আলোচনা কৰোঁ। তোমালোকে যিসকলে মেজৰ লৈছা তেওঁলোকৰ থাকিব এটা মেজৰ ছাবজেক্ট আৰু দুটা থাকিব মাইনৰ ছাবজেক্ট আৰু চাৰিটা থাকিব কম্পালচৰি ছাবজেক্ট। মুঠ 7টা ছাবজেক্ট থাকিব তোমালোকৰ। ধৰি লোৱা তোমাৰ এছামিছত মেজৰ আছে আৰু হিষ্টৰী আৰু ফিল'চফি এই দুটা ছাবজেক্টত তোমাৰ মাইনৰ আছে আৰু বাকী যি চাৰিটা ছাবজেক্ট আছে সেই ছাবজেক্ট কেইটা হ'ব AEC, BSc, MDC, SEC। এইকেইটাৰ ফুল ফৰ্ম বাৰু মই দি দিম। আৰু তোমালোকৰ তিনিটা ছাবজেক্ট AEC, BSc, MDC এই তিনিটা ছাবজেক্ট সকলোৰে একেই হ'ব আৰু যিটো SEC ছাবজেক্ট আছে সেইটো তোমালোকৰ যিসকলৰ মেজৰ আছে সেই মেজৰ ছাবজেক্টটো হ'ব। এতিয়া ধৰা তোমাৰ এছামিছত মেজৰ আছে, স্কিলটো SEC, স্কিল মানে SEC হয়, এইটো তোমাৰ এছামিছ ছাবজেক্টতে হ'ব। যদি তোমাৰ জিঅ'গ্ৰাফিত মেজৰ আছে তেনেহ'লে SEC ছাবজেক্টটো জিঅ'গ্ৰাফি হ'ব, এনেকুৱা হ'ব। এতিয়া আলোচনা কৰিম মাইনৰৰখিনি। যিসকলে মাইনৰত এডমিশ্যন লৈছা তেওঁলোকৰ তিনিটা ছাবজেক্ট মাইনৰ হ'ব। তোমালোকৰ ধৰা তিনিটা ছাবজেক্ট মেজৰ নাথাকিব, তিনিটা ছাবজেক্ট যে থাকিব তিনিটা মাইনৰেই হ'ব আৰু বাকী যি চাৰিটা ছাবজেক্ট আছে AEC, BSc, MDC, SEC সেইকেইটা ছেমেই থাকিব। কিন্তু তোমালোকৰ যি তিনিটা মাইনৰ ছাবজেক্ট আছে সেই মাইনৰ ছাবজেক্টৰ ভিতৰত যিটো ফাৰ্ষ্ট ছাবজেক্ট আছে, ধৰা তোমাৰ ফাৰ্ষ্টত এছামিছ আছে, কাৰোবাৰ জিঅ'গ্ৰাফি আছে, কাৰোবাৰ হিষ্ট্ৰী আছে, যিটো মানে ফাৰ্ষ্ট ছাবজেক্ট থাকিব সেইটোতেই SEC ছাবজেক্টটো সেইটো কিতাপতে পঢ়িব লাগিব তোমালোকৰ। আৰু বাকী সকলো কুৱেশ্যন পেপাৰ ক্লাছ একেই হ'ব, সেইবিলাক টেনশ্যন কৰিব নালাগে। মেজৰ মাইনৰ একেলগতে ক্লাছ হ'ব, সেইবিলাক টেনশ্যন কৰিব নালাগে, কুৱেশ্যন পেপাৰ একেই হ'ব।